বন্ধুবান্ধৱীসকল আজি Xiaomi লঞ্চ কৰিলে আপোনালোকৰ বাবে Xiaomi 11T Pro যেটো নেকি 5G ভেৰিয়েন্টৰ হয় মানে 5G ইন্টাৰনেট সাপোৰ্ট হয় বন্ধুবান্ধৱীসকল আপোনালোকে যদি এই সময়ত এটা খুব সুন্দৰ মোবাইল ফোন লম বুলি ভাবিছে তেনেহলে এই মোবাইলটো আপোনালোকৰ বাবে যথেষ্ট ভাল হ'ব বন্ধুবান্ধৱীসকল আমি মোবাইল ফোনটো লবলৈ গলেটো নহব মোবাইলটো দেখাত কেনেকুৱা কি কথা এইবোৰৰ বিষয়টো জানিব লাগিব গতিকে মই আজি আপোনালোকক ইয়াৰ বিষয়তে কম এই মোবাইল ফোনটো দেখাত অতিকে সুন্দৰ ফ্ৰন্টৰ ফালে আছে এটা কেমেৰা আৰু পাছফালে আছে তিনিটা কেমেৰা তো বন্ধুবান্ধৱীসকল আপোনালোকে বাৰু মোবাইল ফোনটো লব কিন্তু প্ৰথমে আমি চাও যে কেমেৰা কোৱালিটি কিমান ফটো মাৰিব লাগিব ন ইনষ্টাগ্ৰামত ৰিলছ বনাব লাগিব ফেসবুকত পোষ্ট দিব লাগিব তো বন্ধুবান্ধৱীসকল ফ্ৰন্টৰ যেটো নেকি কেমেৰা হেতু হৈছে 16 মেগাপিক্সেল আৰু যেটো নেকি মেইন কেমেৰা পিছফালৰ যেটো নেকি মেইন কেমেৰা হেতু হৈছে 108 মেগাপিক্সেল আৰু লগতে এটা আছে 5 মেগাপিক্সেল যেটো নেকি একদম ওচৰৰ পৰা যে ফটো তুলিব পাৰে টেলিফটো লেন্স বুলি কয় হেতু হৈছে 5 মেগাপিক্সেলৰ আৰু লগতে ওয়াইড এংগল লেন্সও দিয়া হৈছে যেটো নেকি 8 মেগাপিক্সেল ওয়াইড এংগল লেন্স মানে জিবিলাকে নেকি ভিডিও বনায় ব্লগ ভিডিও বনায় তেওঁলোকৰ বাবে যথেষ্ট ভাল হ'ব মানে কি হয় এই এৰিয়াটো যথেষ্ট ডাঙৰকে দেখে কেমেৰাটোত তো হেতু হৈছে 8 মেগাপিক্সেলৰ বন্ধুবান্ধৱীসকল কেমেৰা কোৱালিটিৰ বিষয়ে গম পালো এতিয়া আমাক লাগিব যে গেম খেলিবৰ কাৰণে সেই মোবাইলটো উপযোগী হয় নে নহয় সেই মোবাইল ফোনটোত কি প্ৰসেসৰ লগোৱা আছে কাৰণ প্ৰসেসৰ ভাল থাকিলেহে আপোনালোকে গেম খেলিব পাৰিব ফ্ৰী ফায়াৰ পাবজি খেলিব পাৰিব বন্ধুবান্ধৱীসকল সেই মোবাইল ফোনটো Qualcomm Snapdragon 888 5G প্ৰসেসৰ লগোৱা আছে যত আপোনালোকে স্মুথলি PUBG আৰু ফ্ৰী ফায়াৰ আল্ট্ৰা এইচডি মোডত বিন্দাস খেলিব পাৰিব নো লেগ কোনো আপোনালোকে লেগেই নাপায় কোনো হেং দেখিবলৈ নাপায় আৰু বন্ধুবান্ধৱীসকল ওপৰৰ ফালে এটা স্পিকাৰ আৰু তলৰ ফালে এটা স্পিকাৰ দেখা পাব কিন্তু আপোনালোকে তাত 3.5 mm ৰ হেডফোন জেক নাপায় আৰু অন্য হাতে আৰু এটা ভাল সুবিধা আছে আপোনালোকে সেই মোবাইল ফোনটো ব্যৱহাৰ কৰি টাটা স্কাই ৰিমোট হিচাপে ব্যৱহাৰ কৰিব পাৰিব DTH ৰ ৰিমোট হিচাপে ব্যৱহাৰ কৰিব পাৰিব ডিশ টিভি ৰিমোট হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে আপোনালোকক জনাই থওঁ সেই মোবাইল ফোনটোৰ যেটো সিম লগোৱা ট্ৰে এই সাইডত নাই তলৰ ফালে আছে এটা ভাল মানে নিউ ষ্টাইল এটা আনিবলৈ চাইছে আৰু তো আপোনালোকে যদি ভাল ভাবে তেনেহলে ভিডিওটোত লাইক এটা কৰি দিব ইয়াৰ পাছত আহে যে ডিসপ্লে কোৱালিটি কেনেকুৱা বন্ধুবান্ধৱীসকল AMOLED ডিসপ্লে আৰু লগতে আপোনালোকক জনাই থওঁ 120 Hz স্পীডৰ মানে আপোনালোকে যদি কিবা কন্টিনিউ চাব বিচাৰে বলে মই ফেসবুকটো পুৰা কন্টিনিউ চাম এই ফেসবুক খুলিলো ফেসবুকটো কাটিলো ইউটিউব খুলিলো ইউটিউব কাটিলো লগে লগে বলে মই বেলেগ ফেসবুক আকৌ খুলিব বিচাৰো বেলেগ বিলাকত কি হয় অকনমান স্লো হয় কিন্তু ইয়াত কোনো ধৰণৰ স্লো দেখিবলৈ নাপায় একদম তৎকালীন ভাবে এই ফেসবুক খুলিলো ফেসবুক কাট খালে লগে লগে ইউটিউব খুলিলো ইউটিউব কাট খালে মানে যি কৰিব বিচাৰে লগে লগে এইবোৰৰ ক্ষেত্ৰত গেমৰ কাৰণে যথেষ্ট ভাল গেমত কি হয় ইটোৰ পিছত হিটো গ্ৰাফিক্স আহি নাথাকে জানো গতিকে তাত কোনো ধৰণৰ আপোনালোকে লেগ দেখিবলৈ নাপাব 120 Hz ডিসপ্লেৰ হৈতে AMOLED ডিসপ্লে ইয়াৰ পাছত আহিলে যে স্পিকাৰ কোৱালিটি কেনেকুৱা বন্ধুবান্ধৱীসকল আপোনালোকক ষ্টেৰিও স্পিকাৰ দিয়া হৈছে মানে ওপৰে আৰু তলৰে দুইফালে স্পিকাৰ দিয়া হৈছে যিটোত নেকি আপোনালোকে ভাল লাউড মানে যথেষ্ট লাউডৰ আপোনালোকে সাউন্ড শুনিবলৈ পাব গেম ভিডিও সকলোবোৰৰ কাৰণে এটা পাৰফেক্ট স্পিকাৰ ইয়াৰ পাছতে আহিলে যে চাৰ্জ কিমান দেৰি থাকিব কিমান এমএএইচৰ বেটাৰী বন্ধুবান্ধৱীসকল তাত আপোনালোকক 120 ভল্টৰ চাৰ্জাৰ দিয়া হ'ব 120 ৱাটৰ চাৰ্জাৰ সাপোৰ্টেড হ'ব আৰু লগতে আপোনালোকক জনাই থওঁ যে 5000 এমএএইচৰ বেটাৰী পাব আৰু আপোনালোকে মাত্ৰ 17 মিনিট সময়তে 100% চাৰ্জ কৰিব পাৰিব মানে গেমাৰ সকলৰ কাৰণে কি কম আৰু পুৰা মানে প্ৰপাৰ এইটো এটা ভাল মোবাইল গেমাৰ সকলৰ কাৰণে ঠিক আছে বাৰু সকলো বিলাক হৈ গল মই কেমেৰা কোৱালিটিৰ বিষয়েও কলো আপোনালোকক চাৰ্জ কিমান সোনকালে হয় হেতু কলো লগতে মোবাইলৰ ডিসপ্লে কোৱালিটি আৰু লগতে প্ৰসেসৰৰ বিষয়ে কলো কিন্তু এতিয়া দাম কিমান RAM কিমান ষ্টৰেজ কিমান বন্ধুবান্ধৱীসকল এটা আপোনালোকে ষ্টৰেজ পাব 8GB আৰু লগতে 3GB ষ্টৰেজৰ RAM-ৰ হৈতে 8GB হৈছে আপোনালোকৰ হাৰ্ডৱেৰ RAM আৰু লগতে 3GB হৈছে ভাৰ্চুৱেল RAM আৰু লগতে 128GB আপোনালোকে ষ্টৰেজ পাব মানে মেমৰি পাব তো বন্ধুবান্ধৱীসকল এই যেটো নেকি ভেৰিয়েন্ট হেতুৰ দাম হৈছে প্ৰায় 35000 টকা 34999 টকা আৰু ইয়াৰ পাছত আপোনালোকে অন্য এটা ভেৰিয়েন্টৰ পায় যেটো নেকি 12GB RAM পাব আৰু লগতে 3GB ভাৰ্চুৱেল RAM পাব টোটাল 15GB RAM পাব আৰু লগতে
256GB ষ্ট'ৰেজ পাব আৰু ইয়াৰ দাম হৈছে প্ৰায় 38,999 টকা তো বন্ধু বান্ধৱীসকল আপোনালোকে এই দুইটাৰ ভিতৰত যিটো আপোনালোকৰ বাবে প্ৰয়োজন ল'ব পাৰে আৰু লগতে জনাই থওঁ যদি আপোনালোকে চিটি ক্ৰেডিট কাৰ্ডৰ দ্বাৰা এই মোবাইল ফোনটো লয় তেনেহ'লে 5,000 টকাৰ ইনষ্টেণ্ট ডিছকাউণ্টটো পাব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিলে Xiaomi 11T Pro 5G ভেৰিয়েণ্টৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰিব পুনৰ এটা ভিডিঅ' লগ কৰাৰ আশাৰে বৰ্তমান বিদায় মাগিছোঁ ধন্যবাদ জয় অসম